হাও হা মৰ হা সমগ্ৰ ৰাজ্যতে বাল্য বিবাহৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযানৰ মাজতেই 2 সন্তানৰ পিতৃ শ্যাম দাসে পলুৱাই নিলে 14 বছৰীয়া নাবালিকা। সমগ্ৰ ৰাজ্যতে চাঞ্চল্যকৰ সৃষ্টি হৈছে। আপোনালোকে সকলোৱে জানে যে বৰ্তমান সমগ্ৰ অসমতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে যিসকল লোকে 18 বছৰ বয়সৰ কম বয়সৰ ছোৱালীক বিয়া পাতিছে সেইসকল লোকৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। এতিয়ালৈ প্ৰায় 2500ৰো অধিক লোকক বাল্য বিবাহ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা বুলি খবৰ আহি আছে। কিন্তু এতিয়া আইন অমান্য কৰি শ্যাম দাস নামৰ এজন লোকে 14 বছৰীয়া কিশোৰীক পলুৱাই নিয়া খবৰে সমগ্ৰ ৰাজ্যবাসীক আচৰিত কৰি তুলিছে। উক্ত শ্যাম দাস 2 সন্তানৰ পিতৃ বুলিও জানিব পৰা যায়। গতিকে এই খবৰটোৰ পৰা সমগ্ৰ ৰাজ্যতে চাঞ্চল্যকৰ সৃষ্টি হয়। এই খবৰে সকলোকে আচৰিত কৰি তুলিছে। জনাব আপোনাৰ মতামত আমাৰ কমেণ্ট বক্সত। ভিডিঅ'টো আছিল ইমানেই। ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।